হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ঠিকে আছে। তো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টিংকুছ ব্লগ। আজি মই গৈ আছোঁ এখন বিহু কৰ্মশালালৈ, মানে আমাৰ ইয়াতে লেঙেৰিত হৈছে। তো তাত উপস্থিত থাকিব ভাড়াঘৰত জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰা আৰু DY বিহুৰাণী মণিকাঞ্চন কোঁৱৰ। আৰু আজি ব্লগটো মানে ধামাকা হ'বলৈ গৈ আছে, ফাটাফাটি হ'বলৈ গৈ আছে। তো আপোনালোকে প্ৰথম পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব। তো ব'লক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া মোৰ লগত আছে হৰেন্দ্ৰ চাংমাই আৰু এইপিনে আছে ইন্দ্ৰ, মোৰ লগৰ হয় দুইজন। তো আজি আমি ক'লৈ গৈ আছোঁ? আজি আমি গৈ আছোঁ বিহু কৰ্মশালা। তো বন্ধুসকল, এতিয়া পাই গ'লোহি বিহু কৰ্মশালা মেইন জেগাত পাই গ'লোহি। তো আমি ভিতৰলৈ যাম এতিয়া। আপোনালোকৰ বিহু কৰ্মশালাত কি কি হৈছে, কি কি নাই শিকোৱা চব দেখুৱাই থাকিম। তো বাইদেউৰ লগতো অলপ কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকক দেখাই যাম, আপোনালোকে ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব। তো বন্ধুসকল দেখিছেনে, এইখিনিত বিহু কৰ্মশালা হৈ আছে। তালৈ এতিয়া আমি যাম, আপোনালোকক দেখুৱাম। মানে এইখিনি জেগাত বিহু কৰ্মশালা হৈ আছে, দেখিছে সেইখিনি জেগাত। তো আমি গৈ আছোঁ, আপোনালোকক দেখুৱাই থাকিম। তো বন্ধুসকল, এয়া বিহু ষ্টাৰ্ট হৈ গ'ল। আপোনালোকক দেখাই যাম এয়া বিহু কোনে বিহু শিকাইছে। আপোনালোকে জানেনে কৰ্মশালাখনত ভাড়াঘৰত জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰা আৰু DY বিহুৰাণী মণিকাঞ্চন কোঁৱৰ ইয়াত বিহু শিকাইছে। আপোনাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী ৰন্তু চুতীয়া। মই লেঙেৰী মণ্ডল ভাৰতীয় জনতা যুৱ মৰ্চাৰ আপুনি কমিটি সভাপতি হয়? হয়। মানে বিহু কৰ্মশালাখন ইয়াত আজি প্ৰথম হৈছে ন? আজি আমি প্ৰথম আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে, শুভাৰম্ভ হৈছে। আজি শুভাৰম্ভণি অনুষ্ঠানত আমি প্ৰশিক্ষাৰ্থীসকলক খুব সুন্দৰ পাইছোঁ। আজি আমাৰ 62 গৰাকী ইতিমধ্যে আমাৰ প্ৰশিক্ষাৰ্থী আমাৰ নাম অন্তৰ্ভুক্ত কৰি প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আৰু আমি 21 তাৰিখে আমাৰ সামৰণি অনুষ্ঠানটি আমি আমাৰ আমন্ত্ৰিত শিল্পী জনপ্ৰিয় শিল্পীৰ আমি সামৰণি অনুষ্ঠানটো সামৰণি মানে আজি প্ৰথম শুভাৰম্ভণি আছে। আৰু ইয়াত দেখিছে বন্ধুসকল। আৰু ঘৰ ক'ত আপোনাৰ? মোৰ ঘৰ আপোনাৰ লেঙেৰী লাহোৱালত। ধন্যবাদ জনাইছোঁ তোমাৰ ইউটিউব চেনেললৈ। আমি আশা কৰিছোঁ আৰু শুভাকামনা জনাইছোঁ তোমাৰ ইউটিউব চেনেলে যাতে আগন্তুক দিনত সুন্দৰভাৱে আগবাঢ়ি যায়। ধন্যবাদ।
আপোনাক পোনপ্ৰথমে সুধিব বিচাৰিছোঁ ইয়াত বিহু শিকাই কেনেকুৱা লাগিছে আপোনাৰ? আজি প্ৰথম দিন হয়, খুব ভাল লাগিছে। বহুত আগ্ৰহী ছাত্ৰ ছাত্ৰীসকল। বিহুৰ বতৰত যদিও আমি ভাবিছিলোঁ ছাত্ৰ ছাত্ৰী কম হ'ব বুলি, কিন্তু তেনেকুৱা নহয়। এই বিহু সংস্কৃতিটো যে ইমান মানুহৰ তেজত সোমাই আছে সেইখিনি ইয়াতে ধৰা পৰা যায়। বহুত ছাত্ৰ ছাত্ৰী হৈছে আৰু হ'ব বুলি আমি আশা কৰিছোঁ। খুব ধুনীয়া পৰিৱেশ। আৰু ৰাইজৰ মনত পাইছে নিশ্চয়। আৰু আজি যিহেতু প্ৰথম দিন বহুত ইয়াত মই দেখিলোঁ বহুত ৰাইজ উপস্থিত হৈছে আৰু বহুত শিকিবলৈ আহিছে মানে। তো বন্ধুসকল দেখিছে এয়া হৈছে ভাড়াঘৰ জনপ্ৰিয় মানে চৰিত্ৰত অভিনয় কৰা মণিকাঞ্চন বা আৰু ডিৱাই বিহুৰাণী। আপুনি ডিৱাই বিহুৰাণী কোন চনত? 2012 চনত। আৰু বিশেষ একো নকওঁ, তো বিহু শুভেচ্ছা থাকিল আপোনালৈ। মোৰ ফালৰ পৰাও তোমালৈ লগতে সমূহ অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষৰ লগতে লাষ্টৰ এইটো উঠা, তোমালোক উঠা ল'ৰাজনক চাব দেই। তুমি দুইখন হাত কঁকালত এনেকৈ ধৰিবা দেই। এনেকৈ নহয়, এনেকৈ নহয়, এনেকৈ ধৰা। অঁ বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। তো ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ চেনেলটো। আৰু কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। তো আজিলৈ টাটা বাই বাই।